অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ ৰঙালী বিহুটি নাপাতি কেনেকৈ থাকোঁ। নমস্কাৰ সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা লগতে ৰঙালী বিহুৰ ওলগ যাচিলোঁ। এয়া আজি আমি ওলাই আহিছোঁ এঘৰ আলহী ঘৰলৈ। ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশৰ মাজে মাজে আমি দুয়ো আগবাঢ়িছোঁ আমাৰ আলহী নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ। বহাগ মানেই মানুহৰ মনবোৰ জীপাল হৈ থাকে। চাৰিওফালে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ হৈ পৰে। চাৰিওফালে সেউজীয়া ধুনীয়া একদম কুলিৰ মাতত ৰঙীন জীপাল মনবিলাক আমাৰ এখেতৰো মন জীপাল হৈ উঠিছে যেন পাওঁ। ধুনীয়া হাঁহি এটা মাৰি দিছে ভিডিঅ' কৰি থাকোঁতে। আমি ধুনীয়াকৈ আমাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ সেই বিহুগীতটো শুনি শুনি আহি আছোঁ। বৰ এটা ভালকৈ দিলে কি হয় নাজানো, কিন্তু কপিৰাইট ক্লেইম লাগিব বুলি ভয়ো লাগে। এপাক নাচি দিও লাগি গৈছে পৰিৱেশটোৰ মাজত। দুয়োফালে চাহ বাগিচা, শেষত হাতখনত তাৰমানে ভাজ এটা আহিলে আৰু বিহু বুলি ক'লেনো কোন অসমীয়া ৰৈ থাকিব পাৰিব। চৰকাৰেও যে আমাৰ বিধায়ক মন্ত্ৰীকে ধৰি এইকেইদিন অসমত একদম বিহুৱে গিজগিজাই থাকিল। সকলোৰে একদম বিহু গাত লাগি গৈছে। আমাৰ বিশ্ববাসীৰ আগত আমাৰ অসমীয়া বিহুৱে স্বীকৃতি পালে। এইটো এটা ভাল খবৰ। আমি দৰ্শক হিচাপে ইয়াৰ অংশীদাৰ আৰু মোবাইলত ডিজিটেলি বহুত ধুনীয়াকৈ আমি আমাৰ যাত্ৰা আজি সম্পূৰ্ণ কৰিব গৈ আছোঁ আলহী ঘৰত। এয়া আমাৰ ঘৰৰে কপৌ ফুলৰ লগত আমি ওলাই উঠি ফটো উঠিছোঁ। এয়া আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীয়ে তাৰমানে বিহু মাৰিব আহিছে আমাৰ তাত গধূলি। ধুনীয়াকৈ সিহঁতে বিহুগীত গালে, বিহু নাচিলে আমাৰ চোতালতে। গাঁৱৰ প্ৰায় ৰাইজে আমাৰ ওচৰৰ মানুহখিনিও চাব আহিছে সিহঁতৰ বিহু নাচ। বহুত ভাল লাগিছে। সৰু সৰু ল'ৰা ছোৱালী, আমিও সৰুতে এনেকৈ বিহু নাচিব গৈছিলোঁ। এয়া ৰাইজে চাব আহিছে। সৰুতে আমিও এনেকৈ বিহু নাচিব গৈছিলোঁ গাঁৱৰ ঘৰে ঘৰে। ইমান চখ আছিলে নহয়। মা দেউতাহঁতৰ বান্ধা নাবান্ধা আমি সকলোখিনি এনেকৈ বিহু নাচিবলৈ ওলাই গৈছিলোঁ। এই দিনবোৰ ঘূৰি নাহে, সেইকাৰণে প্ৰায় যাব দিব লাগে। ইহঁতৰ এই মুহূৰ্তবোৰ বৰ ধুনীয়া। নিজৰ মনবোৰ একদম উৰু উৰু হৈ থাকে সৰু ল'ৰা ছোৱালীবিলাক। আৰু সৰুৰ পৰা প্ৰেক্টিছ কৰি থাকিলেহে ডাঙৰ হ'লে ভাল নাচনী বা ভাল বিহুৱা হ'ব পাৰিব। আৰু ভাল নাচনী বা ভাল বিহুৱা হ'লেহে আমাৰ অসমীয়া সংস্কৃতি পৰম্পৰা ৰক্ষা হ'ব। নহ'লে যদি সকলোৱে ঘৰতে সোমাই থাকে, কোনে সংস্কৃতি ৰক্ষা কৰিবলৈ আহিব। আজি ভিডিঅ'টো ইমানেই আছিলে। আমি বিহু নাচ সকলোৱে উপভোগ কৰিলোঁ। ওপৰৰ পৰা সকলোলৈকে ৰঙালীৰ ৰঙেৰে ভৰি পৰা ওলগ দিছিলোঁ। সকলোৰে মনবোৰ ৰঙীন হৈ ব্যাকুল হৈ আছে। বছৰটো যেন সকলোৰে ভালে কুশলে যাওক। সেয়ে সকলোকে ধন্যবাদ জনালোঁ।